নমস্কাৰ বন্ধুসকল, লেটেষ্ট খবৰৰ আজিৰ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে বিভিন্ন দেশৰ ৰাজধানী আৰু সেই দেশত প্ৰচলিত মুদ্ৰাৰ নাম। এইবিলাক জনাটো আমাৰ বাবে অত্যন্ত জৰুৰী। তেন্তে বলক আজে বাজে কথা বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ পৃথিৱীখন সৰু বৰ বিভিন্ন দেশেৰে ভৰি আছে। এই প্ৰত্যেকখন দেশৰ একোখনকৈ নিজস্ব ৰাজধানী আছে আৰু এই ৰাজধানীসমূহৰ উপৰিও এই দেশবোৰত বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰা আছে। এই মুদ্ৰাসমূহক কোন দেশত কি নামেৰে জনা যায় আহকচোন জানো। ভাৰতৰ ৰাজধানী হ'ল নতুন দিল্লী আৰু ইয়াত মুদ্ৰাক টকা বুলি কোৱা হয়। আফগানিস্তানৰ ৰাজধানী হ'ল কাবুল আৰু ইয়াত মুদ্ৰাক আফগানী বুলি কোৱা হয়। আলজেৰিয়াৰ ৰাজধানীৰ নামো হ'ল আলজেৰিয়া আৰু ইয়াত মুদ্ৰাক আলজেৰিয়ান বুলি কোৱা হয়। আৰ্জেণ্টিনাৰ ৰাজধানী হ'ল বুনছ আইৰেছৰ আৰু ইয়াত মুদ্ৰাক আষ্ট্ৰল বুলি কোৱা হয়। নেদাৰলেণ্ডৰ ৰাজধানী হ'ল আমষ্টাৰডাম আৰু ইয়াত মুদ্ৰাক নিডাৰলেণ্ড বুলি কোৱা হয়। নিউজিলেণ্ডৰ ৰাজধানী হ'ল ৱেলিংটন আৰু ইয়াত মুদ্ৰাক ডলাৰ বুলি কোৱা হয়। নৰৱেৰ ৰাজধানী হ'ল অছলো আৰু ইয়াত মুদ্ৰাক ক্ৰোন বুলি কোৱা হয়। নাইজেৰিয়াৰ ৰাজধানী হ'ল অবুজ আৰু ইয়াত মুদ্ৰাক নীৰা বুলি কোৱা হয়। ছৌদি আৰবৰ ৰাজধানী হ'ল ৰিয়াদ আৰু ইয়াত মুদ্ৰাক ৰিয়াল বুলি কোৱা হয়। শ্ৰীলংকাৰ ৰাজধানী কলম্বো আৰু ইয়াত মুদ্ৰাক টকা বুলিয়েই কোৱা হয়। জাপানৰ ৰাজধানী টকিঅ' আৰু ইয়াত মুদ্ৰাক য়েন বুলি কোৱা হয়। মেক্সিকোৰ ৰাজধানী হ'ল মেক্সিকো চিটি আৰু ইয়াত টকাক পইচা বুলি কোৱা হয়। নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু ইয়াত মুদ্ৰাক টকা বুলিয়েই কোৱা হয়। অষ্ট্ৰেলিয়াৰ ৰাজধানী হ'ল কেনৱাৰা আৰু ইয়াত মুদ্ৰাক ডলাৰ বুলি কোৱা হয়। অষ্ট্ৰিয়াৰ ৰাজধানী বিয়না আৰু তাত মুদ্ৰাক চিলিং বুলি কোৱা হয়। বাংলাদেশৰ ৰাজধানী ঢাকা আৰু তাত মুদ্ৰাক টাকা বুলি কোৱা হয়। ব্ৰাজিলৰ ৰাজধানী হ'ল ব্ৰাজিলিয় আৰু ইয়াত মুদ্ৰাক ক্ৰজাডো বুলি কোৱা হয়। কানাডাৰ ৰাজধানী ওটাৱা আৰু ইয়াত মুদ্ৰাক জৈৰে বুলি কোৱা হয়। চীনৰ ৰাজধানী বেইজিং আৰু তাত মুদ্ৰাক ইউৱান বুলি কোৱা হয়। কলম্বিয়াৰ ৰাজধানী বগোটা আৰু তাত মুদ্ৰাক পেছু বুলি কোৱা হয়। কিউবাৰ ৰাজধানী হৱানা আৰু তাতো মুদ্ৰাক পেছু বুলিয়েই কোৱা হয়। ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগন আৰু ইয়াত মুদ্ৰাক ক্ৰন বুলি কোৱা হয়। ফ্ৰান্সৰ ৰাজধানী পেৰিছ আৰু ইয়াত মুদ্ৰাক ফ্ৰেংক বুলি কোৱা হয়। জাৰ্মানীৰ ৰাজধানী হ'ল বাৰ্লিন, ইয়াত মুদ্ৰাক ডুয়চমাৰ্ক বুলি কোৱা হয়। আইচলেণ্ডৰ ৰাজধানী হ'ল ৰিকজাভিক, ইয়াত মুদ্ৰাক ক্ৰোনা বুলি কোৱা হয়। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা আৰু ইয়াত মুদ্ৰাক ৰূপহী বুলি কোৱা হয়। ইৰাণৰ ৰাজধানী তেহৰান আৰু ইয়াত মুদ্ৰাক ৰিয়াল বুলি কোৱা হয়। ইৰাকৰ ৰাজধানী হ'ল বাগদাদ আৰু ইৰাকত মুদ্ৰাক দিনাৰ বুলি কোৱা হয়। আয়াৰলেণ্ডৰ ৰাজধানী হ'ল ডৱাৰান আৰু ইয়াত মুদ্ৰাক পাউণ্ড বুলি কোৱা হয়। ইটালীৰ ৰাজধানী ৰোম আৰু ইয়াত মুদ্ৰাক লিৰা বুলি কোৱা হয়। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু তাত মুদ্ৰাক ৰুপিয়া বুলি কোৱা হয়। দক্ষিণ আমেৰিকাৰ ৰাজধানী হ'ল কেপটাউন আৰু দক্ষিণ আমেৰিকাত মুদ্ৰাক ৰেণ্ট বুলি কোৱা হয়। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এয়া আছিল বিভিন্ন দেশৰ ৰাজধানী আৰু সেই দেশত প্ৰচলিত মুদ্ৰাসমূহৰ নাম। ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো জৰুৰ প্ৰেছ কৰিব। ধন্যবাদ। জয় অসম।